এটা বিচৰা বস্তু আপোনাৰ আনতকৈ বেছি আছে তেন্তে আপুনি সুখ অনুভৱ কৰে আৰু যদি বিচৰা বস্তুটো আনতকৈ আপোনাৰ কম আছে তেন্তে আপুনি দুখ অনুভৱ কৰে। আমাৰ মনবোৰ বেয়া লাগে যেতিয়া আমি দেখো যে আমি জীৱনত একো কৰিব পৰা নাই বা আমি বিচৰা বস্তুবোৰ পোৱা নাই, কিন্তু কেনেদৰে আমি গম পাওঁ যে আমি একো কৰিব পৰা নাই। আমি আন মানুহৰ লগত তুলনা কৰোঁ, আমাৰ একে বয়সৰ, একে পৰিৱেশৰ, একে অৰ্থনৈতিক বা সামাজিক পৰিৱেশৰ আন কাৰোবাৰ লগত আৰু চাবলৈ চেষ্টা কৰোঁ। সেই এজন বা ততোধিক মানুহৰ তুলনাত আমাৰ অৱস্থান ক'ত? আৰু যেতিয়া আমি দেখোঁ যে আনৰ তুলনাত আমাৰ টকা পইচা কম, মান সন্মান কম, বয় বস্তু কম বা আন কিবা এটা নাই, তেতিয়া আমাৰ মন বেয়া লাগে, ঈৰ্ষা হয়, খং উঠে, হিংসা হয়। এই যে বেয়া লগা, ঈৰ্ষা লগা, খং, হিংসা আদি এইবোৰেই হ'ল নিগেটিভ অনুভৱ।